মাছ আনিলে যেতিয়া মাছৰ মাথাটো এনেকৈ ৰৈ যায়, তেতিয়া আপোনালোকে কি বনাই খায়? মই ভাল পোৱা খুব ধুনীয়া বস্তু এটা বনাই আছোঁ, আপোনালোকক দেখুৱাই আছোঁ, ভিডিঅ'টো চাই থাকিব। কুকাৰ এটাত অকণমান তেল দি মাছৰ মাথাখিনি ভাজি ল'লোঁ। মাছৰ মাথাখিনি ভাজা হোৱাৰ পিছত সেইখিনি তেলতে পিঁয়াজ, আদা, নহৰু পেষ্ট অলপ, বিলাহী এটা, কেঁচা জ্বলা দুটা, নিমখ হালধি এনেকৈ অলপমান দি ভাজি ল'লোঁ। এতিয়া তিয়াই থৈ দিয়া মুগৰ দালিখিনি দি আৰু 2 মিনিটমান সময় ভাজি ল'ম। মাছৰ মাথাখিনিও দি দিলোঁ, তাৰপিছত অকণমান পানী দি 3টামান চিটি মাৰিব দিম। লগতে অকণমান গৰম মছলা আৰু জালুকৰ গুড়ি দি দিছোঁ দেই। এনেকুৱাকৈ ধুনীয়াকৈ বনাই কেতিয়াবা আপোনালোককো খুৱাব মন যায়। আহিবচোন কেতিয়াবা, একেলগে খাম এসাঁজ। এতিয়া মই খাওঁ দেই। বাহ, বঢ়িয়া।